নালাগে আৰু এটা বোলে আজিকালি আহিবলৈ বেয়া বুঢ়া বুঢ়ী দুইটাই আকৌ চুগাৰ ওলালে নহয় মিঠাই চিঠাই এটা আনিব নোৱাৰি ঘৰত আকৌ কল চলো নাই কি আনিম এতিয়া বাইদেউ পালোহি ঐ মাহী আমাৰ যে ডাঙৰ মাহীক ভালেই লাগে খালি ল'ৰা ছোৱালী লাগে নহয় বেয়া লাগে হয় নাই বাৰু কি ল'ৰা ছোৱালী নাই আকৌ আমাৰ সেই কেলৈ ভাইটিহঁত তাই ল'ৰা ছোৱালী তই তাই ল'ৰা ছোৱালী হা একো নহয় নহয় চব একদম মিলি জুলি আহি থাকিলে হয় সেইকাৰণে আহি থাকোঁ আকৌ মাজে মাজে এইবোৰ নকবি আকৌ দেই মাহী আগত নকবি মাহীয়ে দুখ কৰিব নহয় দেই নকবি মাহী গাত দুখ নাই এই মহাভাগৰ বয়স আছিলে আকৌ মহা বুঢ়া নহয় জানো এই কি বুলি কয় আমাৰ নাইকাত দুখ আকৌ এই পইচা পাতি সৰকানে দি দিলে পালো অকল তৰমুজটো খাই আছো ইমান সোৱাদ খাবলৈ তই ইহঁতৰ ঘৰতো সোমালি ভাত খোৱাই নহয় ৰাতিপুৱাৰ পৰা ভিনীয়ে ক'লে বোলে এয়া এটা খাই অকলে অকলে কৰিব নোৱাৰে নহয় মোৰ অকণ খাই দিওঁ ভাত খামে বাইদেউ ৰূপটো চাচোন মাহী গুটিয়ে চুটিয়ে নাখায় তৰমুজ লাহে লাহে খোৱা আৰু আকৌ খুৰীয়েক আছে গম পাৱ নে তিনিটাই খাই এটাই কৈছোঁ তাই হেঁতি আৰু আমাৰ ঘৰত যদি কিবা এটা কটা দেখে নহয় তাই একদম ৰ'বই নোৱাৰে আহি ওলাই আহিয়ে গম পাৱনে সেইকাৰণে সেই গোটেই তিনিটাই বোলো খাই এটাই কৰোঁ আৰু ইমান মিঠা হেও তহঁতি সেই মাতি থাকোঁতে মুখত ভৰাই থৈছোঁ ওলাবও পৰা নাই সেইকাৰণে নাই এনেকৈ গুচি আহিলোঁ আৰু এতিয়া বৰকৈ চিঞৰি থাকিবি যে গুটিয়ে চুটিয়ে খাইছ কিন্তু পেটতে গছ গজিব আকৌ দেই বাইদেউ কৈ দিলোঁ আকৌ একো নহয় যে সেইবোৰ কোৱা কথা আগতে আমি সৰু হৈ থাকোঁতে মাহঁতে কয় নহয় সেই কেনেবাকৈ বগৰী গুটি পেটলৈ গ'লে সেই পেটতে গছ গজিব বুলি কয় ক'ত আজিলৈকে দেখোন গজাই নাই মাহী সেই গুটিকেইটা বেয়া আছিলে এইকেইটা কিন্তু মই ভাল দেখিছোঁ আকৌ পেটতে গছ গজিব চাব আকৌ হয়নে মাহী কোৱাচোন চাগে দে কেনেকৈ খাইছে চাচোন কেনেকৈ খাইছ বাৰু গুটিয়ে চুটিয়ে গুটিকেইটা চাফা কৰি ল'বি আকৌ বাইদেউ এইডোখৰ আকৌ অকণ বেয়া বেয়া লাগিছে তহঁতি কৈ থকাৰ কাৰণে নি তই লাহে লাহে ৰ ভালনে ভালেই আছোঁ আপোনাকো বাৰু ভালেই দেখিছোঁ দেই হাঁহিয়ে চাহিয়ে ভালে আছে ভালে আছে মাহী ভালনে ভালে আছে মোৰ ভালেই তোমালোক বহা দেই মই যাওঁ ৰ'বা বহা সেই হাঁহ মাৰিম আকৌ ভাত পানী খাম এই আলহীও খাব লগতে তুমিও খাই যাবা বহা বহা বাইদেউ তই মানে আজি ভাত বনোৱাই নাই আনকালে ঘৰতো খাই আহোঁ তই বনাই থৈ দিয় একদম খাব নোৱাৰো কাৰণে আজি নোখোৱাকৈ আহিলোঁ তই তেন্তে বনোৱাই নাই বেলেগ ভোক লাগিছে মোৰ ভাগৰ ঠাণ্ডা কিবা আছে নি ঠাণ্ডা ভাত নাই নহয় সেই মাংস দি খিচি ভাত বনাই থৈছিলোঁ খাবি খাম এনেও হাঁহ মাংসই ভাত খামেই নহয় এতিয়া যি দিয়ে তাকে খাম তই খাবি নি কেইটামান খাম মোৰ কেইটামান তুমি আহোঁতে মই উঠিছোঁহে ইমান দেৰিকৈ উঠ তোৰ এতিয়া সেই বিয়া দিয়া বয়স হোৱা নাই জানো ইমান দেৰিকৈ উঠিবলৈ থাকে জানো ৰ তোক মই সেই বাইদেউক তোৰ কথা লগাবলৈ দে আৰু হেৰি নহয় মই তলে তলে তোলৈ ল'ৰা চাইছোঁ তই গম পাৱ নেপাৱ প্ৰথম সেই সোনকালে উঠাটো অভ্যাস কৰিবি সেইটোকে শিকিবি তাৰপিছতহে কাম শিকিবি তই গম পাৱ নে আমাৰ আকৌ এইডোখৰ যে সেই পুলিচ কয় যে সিহঁতৰ ল'ৰাটোৱে বিয়া পাতিছিলে নহয় কেলৈ দেখোন তহঁতকো বিয়ালৈ মাতিছিলে নাহিলি আকৌ সিহঁতৰ ল'ৰাটোৱে যে বিয়া পাতিছিলে ছোৱালীজনী ৰাতিপুৱা সেই 9-10টাত শুই উঠেহে সেইকাৰণে শাহুৱেকে নি পিনি ঘৰত থৈ আহিলেগৈ সেইবোৰ কথা শুনিলে বৰ ভয় লাগে গম পাৱনে শুনাটো দূৰৈ কথা ওচৰতে দেখিলোৱেই সেইকাৰণেহে কৈছোঁ তোক আকৌ সোনকালে উঠিবলৈ অভ্যাস কৰিবি দেই হ'লে ছোৱালী বিয়া দিব পৰা বয়স হ'ল আৰু এতিয়া হ'ব মাহী উঠিম বাইদেউ মই কৈছোঁ নহয় বোলো আমাৰ ঘৰতে ওলাবি বোলো দুদিনমান থাকিবি সেই তাঁতখন শিকাই দিম বোলো নহ'লে তহঁতৰ ঘৰতে শিকিব পাৰিব যিজনী ঘৰতে ভাল পায় সেইজনী ঘৰতে শিকিব তহঁতৰ ঘৰতে বেছি ভাল হ'ব তই ধুনীয়াকৈ শিকাই দিব পাৰিবি পায়ে নহয় আহিব মহাকে মই অকলে থাকোঁ দেখেই সিহঁতি বোলে অকণমান যাওঁচোন বোলে সেই মাহীকে লগ দিওঁগৈ নাই নাহে কিনো বেয়া পায় নাজানো আৰু পায় আহিবা আকৌ ইয়াতে তাত শিকিবাহি মই আকৌ মাতিয়ে থাকোঁ সেই মাকজনীকো কওঁ মাকজনীও নুশুনে সিহঁতিও একেই কিনো বেয়া পায় নাজানো নিচিকে আহিবলৈ মন নকৰে মাহী বেয়া নাপাওঁ তেতিয়া টিউচন আছিলে আকৌ সেইটো কাৰণে নাহোঁ এতিয়া আহিব পাৰিম আৰু কিনো বেয়া পাব বাইদেউ তোক কিনো কথাবোৰ ক বেয়া নাপায় বেয়া নহয় গম পাওঁ নাই টিউচন আজিকালি 3 দিনহে লয় সেইটোও যদি ক্ষতি কৰে হয় নাই বহুত একদম আগবাঢ়ি যায় নহয় লগৰবোৰ সেইকাৰণে আকৌ বেয়া পায় আকৌ ক্ষতি কৰিবলৈ এতিয়া পাৰিব এতিয়া পাছো কৰিলে আজিকালি ফিজো বাঢ়িলে নহয় আমাৰ দিনকাল নাই বাইদেউ তাকেহে পায় হেৰি নহয় মই চাহ অকণ বনাওঁগৈ ৰ তাৰপৰা খাবি এই খিচিৰিকেইটা দেই চাহ তাহ নাখাওঁ দেই প্ৰথম খিচিৰি ভাতকেইটাহে খাম ময়ো খিচিৰিহে খাম প্ৰথমতে দেই হাত ধুই ভোক লাগি গৈছে মই ৰাতিপুৱা আহোঁ ভাত আনকৈ যা বাইদেউ এইকেইজনী চাহ নাখায় দি দিয়ক ভাই খিচিৰি ভাতকে দি দিয়ক দিওঁগৈ আৰু এতিয়া খাওঁ কৈছে নহয় ৰ মই উলিয়াওঁগৈ হাত ধুকে যা হাত ধুলি নহয় খাই লহি খিচিৰি ভাত বনাই থৈছোঁ এইবোৰ ঠাণ্ডাই পাওঁ নে কি পাওঁ নাজানো আৰু এয়াকে খাই লওঁ ইমান ধুনীয়াকৈ বনাইছে মাহী তোমালোকে ইমান ধুনীয়া খিচিৰি ভাত বনোৱা আমাৰ মায়েচোন নাজানে আচাৰ অকণমানো দি দিয়াচোন দি দিম আৰু পানী ইয়াতে দিছোঁ দেই এইবোৰতে খাই আৰু পায় এই বিয়া সকামতহে এইবোৰ গিলাচ পাতি উলিয়াই এই তহঁতি দেখোন এইভাগেও এনেকুৱাহে খাওঁ পাই বেলেগ আৰু দেই আজিকালি পইচা হৈছে বাইদেউ হয় নাই কিনা গিলাচতহে খুৱাওঁ এইবোৰ কি বনালি দোকানত বনোৱা নিচিনা বনাইছ দেখোন
এই আমাৰ আকৌ ভিনিয়ে আকৌ এনেকৈহে ভাল পায় গম পাওঁনে? এনেকৈ ভাতকেইটা ভাজি দিওঁ নহয়, খাই বৰ ভাল পায়। সেইকাৰণে সদায় এনেকৈয়ে খোৱা হয় আৰু বেছি ভাত। ভালেই ক পাই, ভালেই ক, যেনেকৈ ভাল পায় তেনেকৈয়ে বনাই দিব লাগে। এইবোৰ তিয়ঁহ চাগে ঘৰৰ? ঢেৰ হেও কিনা মানুহ নাই গম পাওঁ নাই? সেই বজাৰতো চাগে তিয়ঁহ ঢেৰ ওলায় নেকি? এতিয়া সেই ঘৰতে খাওঁ আৰু এনেকৈ দানাটো দি দিওঁ অলপমান। 30 ন তিয়ঁহ দানাত দি দিছোঁ। আমাৰ ফালে 30 টকা কেজি হেও, কিনি আনিহে খাইছোঁ। ক'ব নোৱাৰোঁ, ইয়াকে পঠিয়াই দিব পাৰোঁ নহয়, লৈ যাবহি পাৰে ডাঙৰটোৱে। এই ক'তনো আৰু হেও ভাল বেয়া পাতি থাকোঁতে দেখোন এইবোৰ শাক পাচলিৰ কথা নোলায়গৈ। আচাৰ পিটিতে আছ, ইমান ফিট মাও বগৰী আচাৰ বনাইছোঁ, জলফাই আম চাম। মই নগা টেঙা বনাইছিলোঁ বুলি কৈছোঁ ন, নগা টেঙাহে খাই ভাল পাওঁ। সেইটো বগৰী দিছোঁ খা, আৰু সেইটো খাই লওঁ, তাৰপৰা নগা টেঙা আনি দিম। এটা টকাহে দিবি মানে? অঁ নষ্ট কৰিবলৈ দিব নোৱাৰি নহয়, হয় নাই বাৰু? এই নগা টেঙা আচাৰ অকণ খুজি পঠিয়াইছে ঐ। অঁ আচাৰ আকৌ সেই নগা টেঙা আচাৰ দিব নোৱাৰোঁ দেই তোক মই। সেই বগৰী আচাৰ অকণকে লৈ যাবি। কেলৈ নগা টেঙা আচাৰ কি হ'ল? এদাই হ'ল আকৌ, ইমান সোনকালে আহিছ, নগা টেঙা আচাৰ আনিবলৈ ক'ত থাকিব? ইটো আহে অকণমান খোজে, সিটো আহে অকণমান খোজে, এদাই হ'ল। সেই বগৰীকেইটাহে আছেগৈ। হ'ব বগৰীকে লৈ যাম। অঁ লৈ যাবি। ইমান জলকীয়া দিছ? আচাৰত আকৌ সেই জলকীয়া সৰহ হ'লেহে খাই ভাল লাগে। সেইটো কাৰণে এইটো আচাৰ বৰকৈ বিকিয়ে হোৱা নাই গম পাওঁনে? জ্বলা পাই মানুহবোৰে নোখোজেই। হ'ব এতিয়া ভাত খা, আকৌ মোৰ বনাবলৈ আছেই নহয়, আৰু খাব সময়ত ইমান মানুহে কথা পাতি নাথাকে। অ' খুৰীয়েক তয়ো কেইটামান খাই ল। হ'ব খাইছোঁ। ঠিক আছে দে, খাই লওঁ পাই, মোৰ আধা গ'লেই। অ' মাহী, মই কিন্তু এয়া খাই আকৌ এতিয়া শুমহে দেই। একদম মই যোৱাৰ আগে ভাত খাম, এয়া খাই আকৌ ভাত খাব নোৱাৰোঁ দেই। তাকেহে ময়ো নোৱাৰোঁ, এতিয়া থাকিয়ে দিওঁ নেকি, হাঁহটো ৰাতিকে খাম। থাকিলেও থাকা, তেতিয়া ময়ো থাকি দিম। তুমি খালি মালে কিন্তু ফোন এটা কৰি দিবা দেই। হ'ব থাক আকৌ, থাকিলে ভালহে পাওঁ। হেৰি নহয়, পিছে তহঁতক কিবা লাগে নি? ভাত দিওঁ নি? মোক একো নালাগে দেই, একদম হৈ গৈছে, ধুনীয়া বনাইছা কিন্তু। মোকো নালাগে দেই, এইকেইটা যেনে তেনেহে খাইছোঁ। নালাগে যদি হেৰি কৰ, মই আকৌ সেই পিছফালে হাঁহকেইটা চাই থৈ আহোঁগৈ দেই। আৰু কিবা লাগিলে মানে তহঁতি চিঞৰি দিবি মোক দেই। হ'ব আমাক একো নালাগে। ঐ তই যি পিটিকি খাইছ, মই উঠোঁ দেই। এতিয়া ভাতকেইটা খাই পিনে একদম গৰম লাগি গৈছে। অকণ বাহিৰতহে বহি দিওঁগৈ বাই। মোৰ হৈছে, তুমি যোৱা, তুমি বহাগে, মই গৈ আছোঁ হাত ধুই। ইহঁতৰ চোফাটো আকৌ বিহু আগতেই হ'ব লাগিছিলে, এতিয়া বিহু পাৰ হৈ গ'ল, কেতিয়াকৈনো বনাই আদায় কৰিব আৰু দেই। খহতে হৈ আছেচোন হেও, চোফা কাপোৰ কিন্তু ফাটিব আকৌ। অ' বাইদেউ এইবোৰ কি বনালি ইমান খহত? খহত মানে এইবোৰ বনাই হোৱা নাই হেও। সেই মিস্ত্ৰী ঘৰ বিয়া আকৌ, সেই আহিবই পৰা নাই দেখোন। এনেই চিম্পুল ষ্টাইলৰ বাৰু ভালেই লাগিছে, কি কাঠ দিছ? চেগুন কাঠ আকৌ, চেগুন কাঠ সেই পিছফালে দুজোপামান থকা নাছিলে জানো? এওঁ আকৌ বোলে সেই চোফা এজোৰকে বনাই থওঁ, সেই আকৌ সেই বনাইছেহি। তাকেহে বেলেগ দামী কাঠ লগালি আকৌ দেই। আৰু আছে নি গছ বিহু দুজোপামান আমাকো, আমিও কিবা কিবি বনাই ল'মগৈ। বৰ ভাল লাগিছে কাঠৰ ৰংটো। জানো দেই, সুধিব লাগিব ভিনিয়ক, থাকিলে নিব পাৰিবি বাৰু। ফুলবোৰ দেখোন তোৰ ভাগৰ নিচেই নাইকিয়া হৈ গ'ল হেও, ফুলবোৰ কি কৰিলি? দম ছাগলী গম পাওঁ নে? কিমাননো খেতি থাকিবি আৰু। সেইকাৰণে এইবোৰ ফুল চুল বাদ দিলোঁ আৰু, একদম ফুলকে বাদ দিলোঁ আৰু। ছাগলীয়ে যিমান খাই থাকা হ'ব বোলো। খাই আহিলোঁ দেই। ময়ো যাওঁগৈ দেই, নবৌ। ঠিক আছে, গৈ থাকা। অ' মাহী, এইবোৰ কেতিয়া বনালা? ইমান ধুনীয়া লাগিছে গোটেইকেইখন, হয় না মাহী? চোৱাচোন। এইবোৰ তোৰ লগত দিবলৈ বনাইছে আকৌ। অ' মাহী, সঁচাকৈ দিবা নেকি মোকো? দেখিলি নাই? একদম মানে আজিকালি ছোৱালীহে কিনিও কৰি থাকে, দেখিছ? মোক এতিয়া পঢ়িবলৈ চকী এখনকে বনাই দিবাচোন দেই। পঢ়িবলৈ? কিন্তু এনেকুৱা নহয়, ইয়াতকৈ অকণমান বেলেগ লাগিব। মই আকৌ বোলো সেই লগত নিবলৈ বুলি ভাবিছিলোঁ, সেই ভণ্টিয়ে ভবা গতে। হেৰি নহয়, দিম বাৰু, বনাই দিম বাৰু। এই লগত নিবলৈ নহয় আৰু পাই, তোমালোকে যি দিয়া দিবা আৰু লগত নিবলৈ। হেৰি নহয়, সেই কলেজলৈ যাবি নহয়, এতিয়া আকৌ সেই ল'ৰাৰ লগত কথা পাতি নাথাকিবি আকৌ, কৈ দিছোঁ। নহ'লে জানোৱেই নহয়, মাৰে দিয়াতকৈ মইহে দিম আকৌ। নাই, ল'ৰা চোৱা নাচাওঁগৈ আৰু পাই, মই পঢ়িবলৈহে যাম। অ' মাহী, মই পিছফালখন চাওঁগৈ, তুমি যাবা নেকি? নাযাওঁ দেই, মোক খাই পিনি একদম কিবা ভাগৰ লাগিছে। ইয়াতে অকণমান ফুল হৈ দিওঁচোন। ময়ে যাওঁ তেতিয়াহ'লে। তুমি যোৱা, চাই আহাগে যোৱা। এনেও থাকিম যেতিয়া পিছত চাম আৰু দেই, অকণমান ফুল হৈহে দিওঁ। সেই তোৰ টোপনি ধৰিছে যদি ভিতৰলৈকে যাচোন, সেই বিচনাত শুগে। চকীখনতো বাৰু শুৱে জানো হে? নাই, সেই বিচনাত নুশুংগে এতিয়া। সেই কাপোৰ কানিকেইটা সলাই পিনি একদম সেই মুখ হাতকেইটা ধুই পিনি কাৰোবাৰ ঘৰলৈ ওলাইহে যাওঁ। ইমান দিন অহা নাই তহঁতৰ এইডোখৰলৈ। যা সেই মুখ হাতকেইটা ধুই তেতিয়াহ'লে সেই দিগন্তহঁতৰ ঘৰ পৰাই আগে যা। তাই আকৌ আহি দেখি গৈছে নহয়, পিছত আকৌ ক'ব সেই তহঁতৰ ভনী চনীবোৰ আহিলে আমাৰ ঘৰলৈ নাযায় বুলি ক'ব। যা এপাক ফুৰি আগে যা, একো লৈ যাবি লগতে। ঠিক আছে, হ'ব দে। যা ময়ো সেই যাওঁ, সেই কোমোৰা এটাকে আনি থওঁহি। হাঁহে কোমোৰাই আলুৱে এনেকৈ জুতি লগাই খালেহে আকৌ ভাল লাগিব। মই এতিয়া আনি মেলি গোটাই থওঁহি গধূলি আগে। যা তহঁতি ওলাই যা।